আজি আমি ডিসকাস কৰিম 1997 চনত ৰিলিজ হোৱা হলিউডৰ ফিল্ম ললিতাৰ বিষয়ে। এই ফিল্মখন এটি সঁচা ঘটনাৰ ওপৰতে আধাৰিত আৰু এই ঘটনাটোক লৈয়ে এখন উপন্যাস ৰচনা কৰা হৈছিল যিখন পিছলৈ বিতৰ্কৰ মাজত সোমাই পৰিল আৰু ইয়াৰ পিছতে এই ফিল্মখন ৰিলিজ কৰা হ'ল। ফিল্মখনৰ কাহিনীটোত আপোনালোকে এজন 50 বছৰীয়া ব্যক্তিক দেখিবলৈ পাব যিজনে এজন সৰু 14 বছৰীয়া ছোৱালী প্ৰেমত পৰি যায় আৰু পিছলৈ সিহঁতৰ এই প্ৰেম কাহিনী কেনেকৈ আগবাঢ়ে আৰু সিহঁতৰ জীৱনটো কেনেকৈ পৰিৱৰ্তন হয় সেয়া হয়তো আপোনালোকে ফিল্মখন শেষলৈ চালেহে গম পাব। এই ফিল্মখন বিতৰ্কৰ মাজত সোমাই পৰা আচল কাৰণ এইটোৱে যে ফিল্মখনৰ কাহিনীটো আছিল এটি সঁচা ঘটনাৰ ওপৰতে আধাৰিত আৰু সমাজে সিহঁতৰ এই প্ৰেম কাহিনীটো মানিব পৰা নাছিল, যাৰ বাবে বহু দিনলৈকে এই ফিল্মখন চলিছিলে আৰু বহুতো মানুহে এই ফিল্মখন চাইও ভাল পালে কিয়নো ফিল্মখনৰ কাহিনীটো বহুতে বেলেগ যিটো আমি হয়তো কেতিয়াও ভাবিবই নোৱাৰিম। তেন্তে আশা কৰোঁ আজিৰ এই ফিল্মখন আপোনালোকেও নিশ্চয় শেষলৈ চাব আৰু এনেকৈ হলিউডৰ ফিল্মবোৰ অসমীয়াত চাই থাকিবলৈ নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই কাহিনীটোৰ আৰম্ভণি হয় এজন ইয়ং ল'ৰাৰ পৰা যিজনৰ নাম আছিল হামবাৰ্ট। যেতিয়া সি 14 বছৰীয়া আছিল তেতিয়া তাৰ চহৰলৈ এজনী ধুনীয়া ছোৱালী আহে। সেই ছোৱালীজনীৰ নাম আছিল এনাবেল। এনাবেলক প্ৰথমবাৰৰ বাবে দেখিয়ে সি তাইৰ প্ৰেমত পৰি যায়। লাহে লাহে হামবাৰ্টে সেই এনাবেল নামৰ ছোৱালীজনীৰ লগত বন্ধুত্ব কৰে আৰু যেতিয়া সিহঁত একেবাৰে কাষ চাপে তেতিয়া সিহঁত দুয়োৰে প্ৰেমত পৰি যায়। সিহঁতৰ এই প্ৰেম ভালপোৱা লাহে লাহে আগবাঢ়ি গৈ থাকে আৰু কেতিয়া এই প্ৰেম ভালপোৱা গভীৰ হৈ যায় সিহঁতে নিজেও গম নাপায়। কিন্তু এদিনাখন হামবাৰ্টে খবৰ পায় যে এনাবেলৰ মৃত্যু হৈছে কিয়নো এনাবেলৰ এক ভয়ংকৰ ৰোগ হৈছিল যাৰ বাবে তাই প্ৰাণ হেৰুৱায়। এই খবৰটো পাই হামবাৰ্ট একেবাৰে ভাঙি পৰে আৰু সি আজিলৈকে কোনো ছোৱালীৰ প্ৰতি আকৰ্ষিত নহয় আৰু সি এতিয়া 50 বছৰীয়া হৈ পৰিছে। বৰ্তমান সি এখন কলেজৰ প্ৰফেচাৰ আৰু সেয়াবে সি এতিয়া এখন উপন্যাসৰ ওপৰতে কাম কৰি আছে। সেই উপন্যাসখন লিখিবলৈ সি ফ্ৰান্সৰ এখন সৰু গাঁৱলৈ যাবলৈ ওলায়। সেই গাঁওখনলৈ যোৱাৰ পিছত সি নিজৰ আংকলৰ ঘৰখন দেখা পায় যিখন বৰ্তমান একেবাৰে ধ্বংস হৈ পৰিছে আৰু এতিয়া তাৰ থাকিবলৈ কোনো ঠাই নাই। তেতিয়া তাৰ আংকলে নিজৰ এজন বন্ধুৰ ঘৰলৈ তাক ভাড়াত থাকিবলৈ পঠাই দিয়ে। যেতিয়া সি সেই ঘৰখনলৈ যায় তেতিয়া এইজ নামৰ এজনী মহিলাৰ লগত চিনাকি হয় যিজনী এজনী ছোৱালীও আছিল ললিতা। এইজে সম্পূৰ্ণ ঘৰখন হামবাৰ্টক দেখুৱায়। হামবাৰ্টে ঘৰখন লেতেৰা দেখি তাৰ পৰা ওলাই যাবলৈ ভাবি পেলায়। যেতিয়া সি ঘৰখনৰ পৰা ওলাই যায় আছিল তেতিয়াই সি ললিতা নামৰ সেই 14 বছৰীয়া ছোৱালীজনীক দেখা পায়। ললিতাক দেখিয়েই সি আকৰ্ষিত হৈ পৰে আৰু সি এতিয়া ভাবি পেলায় যে সি এই ঘৰখনতে থাকিব। কিছুদিন এনেকৈ পাৰ হৈ যায় আৰু লাহে লাহে ললিতাও তাৰ প্ৰতি আকৰ্ষিত হৈ যায় আৰু দেখুওৱা হয় যে এদিনাখন ললিতা তাৰ কোলাটো বহি গৈছে আৰু ইয়াৰ পিছত হামবাৰ্টৰ কি অৱস্থা হ'ল সেয়াটো আপোনালোকে নিশ্চয় গমেই পাব। হামবাৰ্টে এতিয়া ললিতাৰ প্ৰেমতে পৰি যায় কিন্তু তেতিয়া গম পোৱা যায় যে ললিতাৰ মাক এইজো হামবাৰ্টৰ প্ৰতি অলপমান আকৰ্ষিত হৈ পৰিছে। কিন্তু হামবাৰ্টে এই কথাটো একেবাৰে কেয়াৰ নকৰে কিয়নো সি ললিতাকহে ভাল পাইছিল আৰু সেয়াবে সি ললিতাৰ বাবেহে পাগল আছিলে। দেখুওৱা হয় যে ললিতাৰ মাক এইজে ললিতাক এখন বৰ্ডিং স্কুললৈ পঠাব কিয়নো তাইৰ আচাৰ ব্যৱহাৰ ভাল নাছিলে, যাৰ বাবে তাই নিজৰ ছোৱালীক বৰ্ডিং স্কুললৈ পঠোৱাৰ সিদ্ধান্ত লয়। দেখুওৱা হয় যিদিনাখন ললিতা বৰ্ডিং স্কুললৈ গৈ আছে তেতিয়া হামবাৰ্টে ঘৰৰ খিৰিকীৰ পৰা ললিতাক দেখি আছে। ললিতাই এয়া দেখা পায় তৎক্ষণাতে গাড়ীৰ পৰা ওলাই আহে আৰু তাৰ ৰুমলৈ যায়। ৰুমলৈ যোৱাৰ পিছতে ললিতাই তাক হাক কৰে আৰু তাৰপিছত জোৰকৈ এটা চুমাও খায় আৰু এতিয়া গম পোৱা যায় যে ললিতাও তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে আৰু ললিতায়ো এতিয়া তাক বহুত ভাল পায়। তেতিয়া ললিতা আৰু হেজ বৰ্ডিং স্কুললৈ ওলাই যায়। দেখুওৱা হয় যে ঘৰৰ মেইডে হামবাৰ্টৰ হাতত এখন চিঠি দিছে। আচলতে সেই চিঠিখন হেজে লিখিছিলে। হেজে লিখিছিলে যে মই তোমাক পচন্দ কৰোঁ আৰু ভালো পাওঁ। মই তোমাৰ লগত বেয়া হ'ব খোজোঁ আৰু যদিহে তুমি মোক ভাল নোপোৱা বা মোক পচন্দ নকৰা তেতিয়াহ'লে এই ঘৰখন এৰি যোৱা আৰু যদিহে এই ঘৰখনত থাকিব বিচাৰা তেতিয়াহ'লে তুমি মোৰ লগত বেয়া কৰোৱা। যদিহে সি এই ঘৰখন এৰি যায় তেতিয়াহ'লে সি ললিতাকো লগ কৰিব নোৱাৰিব আৰু সিও এতিয়া ভাবি পেলায় যে হেজৰ লগত সি বিয়া পাতিব কিন্তু বিয়া নাপাতিলে সি কেতিয়াও ললিতাকো চাব নোৱাৰিব। তাৰ এখন ডায়েৰী আছিল আৰু সেই ডায়েৰীখনত সি সদায় ললিতাৰ কিছুমান কথা লিখিছিলে। সি তাইক কিমান ভাল পায়, সি তাইৰ লগত কি কি কৰিব বিচাৰে সেইবোৰ সি ডায়েৰীখনত লিখি থৈছিলে। যেতিয়া হেজ ঘৰলৈ উভতি আহে তেতিয়া হামবাৰ্ট আৰু হেজে বিয়া পাতে। বিয়া পতাৰ পিছতো সিহঁতে আজিলৈকে ফিজিকেল হোৱা নাই কিয়নো সদায় ৰাতি হামবাৰ্টে হেজক কিছুমান স্লিপিং টেবলেট দি খুৱাই দিছিলে কিন্তু এইবোৰ কথা কেতিয়াও হেজে গমেই পোৱা নাছিল আৰু বিয়াৰ বহুদিন হৈ যোৱাৰ পিছতো সিহঁতে আজিলৈকে ফিজিকেল হোৱা নাছিল। কিন্তু এদিনাখন হঠাৎ সেই ডায়েৰীখন হেজে বিচাৰি পায়। যেতিয়া ডায়েৰীখন হেজে পঢ়ে তেতিয়া গম পায়
যে হাম্বাৰ্টে আচলতে ললিতাক ভাল পায়। সেই ডায়েৰীখন দেখি তাইৰ বহুত খং উঠে। সেয়ে যে খঙতে হাম্বাৰ্টক বহুতো কথা শুনায় আৰু খঙতে ঘৰৰ পৰা ওলাই যায়। তেতিয়া হাম্বাৰ্টেও তাইৰ পিছে পিছে দৌৰে, কিন্তু হাম্বাৰ্টে অলপমান দূৰ যোৱাৰ পিছতে দেখা পায় যে সেইযোৰ এক্সিডেণ্ট হৈছে আৰু এক্সিডেণ্ট হোৱাৰ বাবে থিতাতে তাইৰ তাতে মৃত্যু হৈছে। হাম্বাৰ্টে হেজৰ ফিনাৰেল কৰে আৰু ফিনাৰেল কৰাৰ পিছত ললিতাক ল'বলৈ ছামাৰ কেম্পলৈ যায়। ছামাৰ কেম্পলৈ যোৱাৰ পিছত ললিতাক সি কয় যে তোমাৰ মাকৰ অসুখ হৈ আছে, যাৰ বাবে তাই তোমাক লগ ধৰিব পৰা নাই। তেতিয়া ললিতাই কয় একো নহয় দিয়ক। তেতিয়া হাম্বাৰ্টে কয় যে আমি ছামাৰ ভেকেশ্যনত বহুত ট্ৰেভেল কৰিম। ললিতাই এইবোৰ শুনা পাই বহুত আনন্দ পায়। সিহঁত ছামাৰ ভেকেশ্যনৰ বাবে ওলাই যায় আৰু যেতিয়া ৰাতি হয় তেতিয়া সিহঁত এখন হোটেললৈ যায়। হোটেললৈ যোৱাৰ পিছত ললিতাই এজন বুঢ়া ৰাইটাৰক লগ পায়, যাৰ নাম আছিল কুণ্টেল। কুণ্টেলৰ প্ৰতিও তাই আকৰ্ষিত হৈ যায়। দেখা হয় যে ৰাতি হাম্বাৰ্ট আৰু ললিতাই এখন বিচনাতে শুই আছে। ৰাতিপুৱা হোৱাত ললিতাই তাক কিছ খায় আৰু কিছ খোৱাৰ পিছত সিহঁত দুয়ো ফিজিকেল হৈ পৰে। সিহঁত তেতিয়া আকৌ ট্ৰেভেলৰ বাবে ওলাই যায়। যেতিয়া সিহঁত গাড়ীত থাকে তেতিয়া ললিতাই কয় যে মোৰ মাকৰ মত পৰি আছে, মই এতিয়া ফোন কল কৰিম। তেতিয়া হাম্বাৰ্টে কয় যে এনেকুৱা নকৰিবা। তেতিয়া ললিতাই সোধে যে এনেকুৱা আপুনি কিয় কৈ আছে। তেতিয়া হাম্বাৰ্টে একো উপায় নাপায় সকলো সঁচা কথা কৈ দিয়ে। এইবোৰ শুনি ললিতা একেবাৰে ভাঙি পৰে। তাই সিদিনাখন বহুত কান্দেও, কিন্তু হাম্বাৰ্টে গৈ ললিতাক মনাই লয়। তেতিয়া ললিতাই কয় যে আমি ট্ৰেভেল কৰোঁ। তেতিয়া এনেকৈ সিহঁতে বহুত কেইদিন ট্ৰেভেল কৰে আৰু শেষত গৈ হাম্বাৰ্টে এটা চাকৰি পায়। সেই চাকৰিটোৰ বাবে সি সেইখন চহৰতে থাকিবলৈ ধৰে। তেতিয়া হাম্বাৰ্টে ভাবি পেলাই যে ললিতাক এতিয়া এখন স্কুলত এডমিশ্যন কৰাব। তেতিয়া ললিতাও সেই স্কুলখনত যাবলৈ ওলায়। এদিনাখন ললিতাই কয় যে মই স্কুলৰ প্লেটোত পাৰ্টিচিপেট কৰিব বিচাৰোঁ, কিন্তু তেতিয়া হাম্বাৰ্টে মানা কৰে, কিন্তু হাম্বাৰ্টে ভাবে যে সেই প্লেটোত বহুতো ল'ৰা থাকিব, যিবোৰ ল'ৰাৰ প্ৰতি যদি ললিতা আকৰ্ষিত হৈ যায় তেতিয়াহ'লে ললিতা সেই ল'ৰাকেইটাৰ লগতে গুচি যাব, আৰু সেইবাবে সি মানা কৰে। তেতিয়া ললিতা অলপমান বেয়া পায়। সিহঁতৰ মাজত বহুতো কাজিয়া হ'বলৈ ধৰে। এদিনাখন সেই স্কুলখনৰ পিয়ানৰ টিচাৰে কয় যে ললিতাই ক্লাছবোৰ কৰা নাই। তেতিয়া হাম্বাৰ্টৰ অলপমান সন্দেহ হয় যে ললিতা স্কুললৈ নগৈ ক'লৈ যায়। তেতিয়া হাম্বাৰ্টে তাইক প্ৰশ্ন কৰে। সি কাজিয়াৰ বাবে ললিতা ঘৰখন এৰি গুচি যায়। হাম্বাৰ্টে বহুত বিচাৰে আৰু শেষত গৈ ললিতাক এখন দোকানত পায়। তেতিয়া হাম্বাৰ্টে চৰি বুলি কৈ ঘৰলৈ লৈ আহে। তেতিয়া তাই কয় যে মোক কেইদিনমানৰ বাবে ব্ৰেক লাগে। তেতিয়া সিহঁতে আকৌ ট্ৰেভেলৰ বাবে ওলাই যায়। কিন্তু এইবাৰ যেতিয়া সিহঁত ট্ৰেভেলৰ বাবে ওলায় তেতিয়া সিহঁতে দেখা পায় যে সিহঁতৰ গাড়ীখনক কোনোবাই পিছা কৰি আছে। তেতিয়া হাম্বাৰ্টে সেই গাড়ীখনৰ নাম্বাৰটো লিখিবলৈ দিয়ে, কিন্তু অলপ সময় পিছতে সেই নাম্বাৰটো তাই বিচাৰি নাপায়। আচলতে সেই নাম্বাৰটোৰ ওপৰতে তাই চুইংগাম খাই লগাই দিছিলে। আৰু এয়া দেখা পাই হাম্বাৰ্টৰ বহুত খং উঠে আৰু সি তাইক এটা চৰ মাৰি দিয়ে। কিন্তু আকৌ হাম্বাৰ্টে তাইক মনাই লয়। এদিনাখন সিহঁতে যেতিয়া ৰুমত বহি আছিল তেতিয়া হাম্বাৰ্টে দেখা পায় যে তাইৰ ভৰিবোৰ লেতেৰা হৈ পৰিছে। সি গমেই পাইছিল যে তাই বাহিৰলৈ ওলাই গৈছিল আৰু তাইৰ লিপষ্টিক সম্পূৰ্ণ মুখতে লাগি আছিল। এনেকুৱা লাগিছিল যে তাই কোনোবাই কিছ কৰিছে। তেতিয়া হাম্বাৰ্টৰ সন্দেহ হৈছিল যে তাইৰ বেলেগৰ লগত এফেয়াৰ চলি আছে। তেতিয়া ললিতাই কয় যে আপুনি একেবাৰে ভুল বুজি আছে, এনেকুৱা একো নহয়। সিহঁত আকৌ ট্ৰেভেলৰ বাবে ওলাই যায়। কিন্তু এদিনাখন হঠাৎ ললিতা বহুত বেমাৰ পৰে। তেতিয়া ললিতাক হাম্বাৰ্টে এখন হস্পিটেলত ভৰ্তি কৰায়। সি সেই ৰাতিখন হস্পিটেলত নাথাকে ব্ৰঞ্চ হোটেললৈ আহি যায়। ৰাতিপুৱা হোৱাত সি সেই হস্পিটেললৈ ফোন কৰে। তেতিয়া নাৰ্ছে কয় যে ললিতাৰ আংকেলে আহি ললিতাক ইয়াৰ পৰা লৈ গৈছে। তেতিয়া তৎক্ষণাতে হাম্বাৰ্ট সেই হস্পিটেলখনত যায়, কিন্তু সিহঁতে কোনো গমেই নাপায় যে সেই লোকজন আছিল কোন। তেতিয়া হাম্বাৰ্ট পাগল হৈ পৰে, কিন্তু ললিতাৰ এনেকুৱা কোনো ধৰণৰ আংকেল নাছিলে। আচলতে ললিতাক বেলেগ কোনোবাহে ইয়াৰ পৰা লৈ গুচি গৈছে। এইবোৰ গম পাই হাম্বাৰ্ট আকৌ এবাৰ ভাঙি পৰে আৰু এনেকৈ সি অকলে থাকিবলৈ ধৰে। প্ৰায় 3 বছৰ হৈ যায় আৰু শেষত গৈ ললিতাক সি লগ পায়। আচলতে 3 বছৰ পিছত ললিতাই তালৈ নিজেই এখন চিঠি লিখি পঠায়। তাই কয় যে মই বিয়া পাতিছোঁ আৰু মই এতিয়া গৰ্ভৱতী হৈ পৰিছোঁ। এতিয়া মোৰ অলপমান টকাৰ প্ৰয়োজন। তাই নিজৰ এড্ৰেছটো লিখি দিয়ে। তেতিয়া হাম্বাৰ্টে তৎক্ষণাতে সেই এড্ৰেছটোলৈ যায় আৰু ললিতাক লগ পায়। তেতিয়া সি দেখা পায় যে সেই গাড়ীখনত যিজন লোকে পিছা কৰি আছিল সেইজন লোকৰ লগত তাই বিয়া পাতাই নাই। তেতিয়া সি সকলোবোৰ কথা সঁচাকৈ ক'বলৈ দিয়ে। তেতিয়া ললিতাই সকলোবোৰ কথা কয়। তাই কয় যে সেই হোটেলখনতে কুণ্টেল নামৰ এজন ৰাইটাৰ আছিল, যিজন ৰাইটাৰৰ লগত মই পলাই গৈছিলোঁ, কিন্তু সেই লোকজন ছেক্সুৱেলি ইনএক্টিভ আছিল। আচলতে কুণ্টেলে তাইৰ কেৱল প্ৰণ ভিডিঅ'সমূহে বনাবলৈ চেষ্টা কৰিছিলে। তেতিয়া ললিতাই তাৰ পৰা পলাই আহে আৰু আন এজন ব্যক্তিৰ লগত বিয়া পাতে। তেতিয়া হাম্বাৰ্টে এইবোৰ গম পাই তাইক টকা দিয়ে আৰু কুণ্টেলৰ ঘৰলৈ যায়। কুণ্টেলক গৈ সি হত্যা কৰে, কিন্তু কুণ্টেলে ললিতাৰ লগত বহুত বেয়া কাম কৰিছিলে। আৰু এতিয়া দেখুওৱা হয় যে পুলিচ তাৰ পিছত পৰিছে আৰু সি এতিয়া নিজেই পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰে আৰু এনেকৈ এই কাহিনীটো অন্ত পৰে।
আচলতে 1950 চনতে সাম্ৰাটৰ মৃত্যু হয় জেলৰ ভিতৰত। আনহাতে 1950 চনৰে খ্ৰীষ্টমাছৰ দিনা অৰ্থাৎ 25 ডিচেম্বৰৰ দিনা ললিতাৰ মৃত্যু হয়, যেতিয়া তাই নিজৰ সন্তানক জন্ম দি আছিলে। আৰু এই সঁচা প্ৰেম কাহিনীটো এনেকৈ অন্ত পৰে। বাৰু এই সঁচা কথাটো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, লগতে ভিডিঅ'টি লাইক কৰিছে। ধন্যবাদ, টাটা, বাই বাই।